ৰক্তদান কিয় কৰিব লাগে? তেজ হৈছে জীৱনী তৰল যি জীৱনৰ পেটি। তেজত 60% তৰল আৰু 40% গোটা পদাৰ্থৰে তৈয়াৰী হয়। ইয়াৰ তৰল পদাৰ্থখিনি প্লাজমা বুলি কোৱা হয়। প্লাজমাত আকৌ 90% পানী আৰু 10% পুষ্টি হৰমন ইত্যাদি থাকে। এইবোৰ অতি সহজে খাদ্য, ঔষধ আদিৰ দ্বাৰা পৰিপুষ্টিত হয়। কিন্তু গোটা ভাগত থকা শ্বেত ৰক্তকণিকা, লোহিত ৰক্তকণিকা আৰু প্লেটলেটবোৰ নোহোৱা হ'লে পৰিপূৰ্ণ হ'বলৈ বহুত সময়ৰ প্ৰয়োজন হয় আৰু এই ক্ষেত্ৰত ৰোগী এজনৰ মৃত্যু হোৱাৰ পৰিলক্ষিত হয়। ইয়াতে আপোনাৰ ৰক্তদানৰ প্ৰয়োজনীয়তা আহি পৰে। যিহেতু তেজৰ পৰিপুষ্টতা আমি কৃত্ৰিমভাৱে কৰিব নোৱাৰোঁ, গতিকে আমাৰ তেজৰ বাহিৰে অন্য কোনো উপায় নাই। গতিকে পৰিপুষ্ট পূৰণ কৰিবলৈ যিমান সময় প্ৰয়োজন হয় তাৰ ভিতৰত ৰোগীৰ মৃত্যু হ'ব পাৰে। কেতিয়াবা শৰীৰটোৱে ইয়াৰ পৰিপূৰ্ণ কৰিব পৰা অৱস্থাত নাথাকে। আমি জানো যে কৃত্ৰিমভাৱে প্ৰস্তুত কৰিব পৰা নাযায়। ইয়াক দান দিব লাগে। অৰ্থাৎ তেজ প্ৰয়োজন হোৱা ব্যক্তিক আপুনি ৰক্তদান কৰি জীৱনদান কৰিব পাৰে। প্ৰতি বছৰে ভাৰতবৰ্ষক 250 cc আৰু 40 লাখ এককৰ তেজৰ প্ৰয়োজন হয়। কিন্তু ইয়াত মাত্ৰ 50,000 এককৰ তেজহে উপলব্ধ হয়। গতিকে ৰক্তদান কৰি জীৱনদান কৰিব পাৰে।